তো গাইজ কেইদিনমান আগত এটা ঘড়ী কিনিছিলোঁ নয় স্পীড ক্ৰিউ বুলি। এইটো একদম মোৰ বেয়া হৈ গৈছে বৰ্তমান। চ' মই এইটো ৱাৰেণ্টি ক্লেইম কৰিছোঁ নইচ.com-ত গৈ। তো আজি নিব আহি আছে, তো একদম ৱাৰেণ্টি ক্লেইম হোৱাৰ একদম ফুল ভিডিঅ' পাব। এক্সপিৰিয়েঞ্চ কেনেকুৱা আছিল তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ এইটো পাৰ্চেলটো দিব গৈছোঁ। তো ফাইনেলি ডেলিভাৰী কুৰিয়াৰৰ ফালৰ পৰা দাদা এজন আহিছে পিক আপ কৰিবলৈ। তো প্ৰথমতে দাদাজনক ঘড়ীটো দি ল'লোঁ আৰু দিয়াৰ পিছত ক'লে ইয়াক ফটো ভেৰিফিকেশ্যন কৰিব লাগিব। চ' পেকেটিংটো আকৌ খুলিব লাগিব, খুলি পিনে ইয়াক ফটো ভেৰিফিকেশ্যন কৰি দাদাজনে লৈ গ'ল। বাকী ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট এটা কৰিবলৈ নিশ্চয় নাপাহৰিব। কি ভৱিষ্যতত আপোনালোককো এনেকুৱা প্ৰয়োজন হ'ব পাৰে এনেকুৱা ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন বেলটো দবাই দিয়ক, কাৰণ ফুল ৱাৰেণ্টিৰ একদম আপডেট আহি থাকিব। ঘৰৰ পৰা ঘড়ীটো লৈ যোৱাৰ পৰা ঘৰৰ দিব অহালৈকে একদম ফুল আপডেট আহি থাকিব। চ' ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন বেলটো দবাই দিয়ক। বাকী এতিয়া ঘড়ীটো লৈ পিনে গুচি গ'ল। তো গাইজ ছাকচেছফুলি পিক আপ কৰি লৈ গ'ল, আৰু লৈ যোৱাৰ পিছতে ইয়াতে মোৰ ট্ৰেকিং লিংক আহি গৈছে। একদম ফুল দেখাই আছোঁ ৰ'ব, এই মোবাইলটোত মই দেখাই আছোঁ আপোনালোকক। তো চাই থাকক, ফুল একদম ট্ৰেকিং লিংক ওপৰৰ পৰা একদম ধুনীয়াকৈ আহি গৈছে গোটেই ডিটেইলছ। ঘড়ীটো কোনখিনি জেগা পালে, কোনখিনি কি পালে দেখাই আছোঁ। তো ইয়াতে মই অপেন কৰি লৈছোঁ মোবাইলত, চাব পাৰে ইয়াতে ডেলিভাৰী কুৰিয়াৰ এপ্লিকেশ্যনটো মই অপেন কৰি লৈছোঁ। আৰু অপেন কৰাৰ পিছত ইয়াতে চাব পাৰে, অপেন কৰাৰ পিছতে ইয়াত ইন ট্ৰেনচিট ফৰ ৰিটাৰ্ণ বুলি এটা অপশ্যন আহিছে। তো তাত ক্লিক কৰি দিছোঁ, আৰু ক্লিক কৰাৰ পিছতে ইয়াতে চাব পাৰে DFS নেক্সাবেছ মাৰ্কেটিং PVT LTD। তো এইটো হৈছে তেওঁলোকৰ এড্ৰেছ। আকৌ তালৈ মোৰ ঘড়ীটো পঠিওৱা হৈছে। চ' পিক আপ কৰা হৈছিলে মোৰ, একদম চাব পাৰে দেখাই আছোঁ অল আপডেটত। ইয়াতে 18 তাৰিখত মোৰ পিক আপ কৰা হৈছিলে, আৰু ইয়াত ইন ট্ৰেনচিট ফৰ ৰিটাৰ্ণত চাব পাৰে এইটো ক'ৰ পৰা ক'লৈকে গৈ গৈছে। একদম বঙাইগাঁও চিলিগুৰি হৈ এতিয়া বিলাসপুৰ পাইছেহি। আকৌ ইয়াতে চাব পাৰে 6,999 এমাউণ্ট পেইড কৰা আছে, যিটো ঘড়ীৰ প্ৰাইচ আছিল অৰিজিনেল, সেইটো ইয়াতে দিয়া হৈছে। তো ফাইনেলি দেখা পালে ঘড়ীটো 2 দিনৰ ভিতৰতে তেওঁলোকৰ ৱেৰ হাউচ গৈ পাব, আৰু গৈ পোৱাৰ পিছতে তেওঁলোকৰ যি ইঞ্জিনিয়াৰ আছে ইঞ্জিনিয়াৰসকলে ঘড়ীটো হয়তো ঠিক কৰি দিব নাইবা ৰিপ্লেচমেণ্ট কৰি দিব। একদম ধুনীয়া এক্সপিৰিয়েঞ্চ এটা পাম বুলি আশা কৰিছোঁ। চ' একদম ভিডিঅ' পাই থাকিব, ডিটেইলছ ভিডিঅ'। এতিয়া ঘড়ীটো গৈছেহে, আকৌ ঘড়ীটো আহিলে বা কি হয় একদম ফুল ডিটেইলছ ভিডিঅ' পাই যাব। একদম এক্সপিৰিয়েঞ্চ কেনেকুৱা goinoise.com-ৰ লগত। তো একদম ফুল ডিটেইলছ ভিডিঅ' পাবলৈ একদম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। বাকী ভিডিঅ' এইটোৱে আছিল। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। লগ পাম অন্য এটা ভিডিঅ'ত। বাই বাই।